হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমি আবেলি অকণমান ওলাই আহিছোঁ শিৱসাগৰৰ ফালে। আমাৰ হাজবেণ্ডে গাড়ী ড্ৰাইভ কৰি আছে, সেইফালে ডাঙৰ বৌ, তাৰপিছত এয়া আমাৰ সৰু বৌ আৰু কিনাৰত খুৰী বহি আছে। সেয়া আমি সকলো আজি আহিছোঁ শিৱসাগৰলৈ। পাছবেলা আহিছোঁ বাৰ্বি স্কুলৰ পৰা অহাৰ পিছত। সেয়া তনবীৰ মামীয়েকৰ ওচৰত শুই আছে। সি গাড়ীত উঠি ভাল পায়, কিন্তু গাড়ীত উঠা মাত্ৰকে সি মানে লগালগ শুৱে আৰু সি ভালকৈ ক'তো চাবলৈই নাপায়। অকল গাড়ীত উঠি শুবলৈহে মানে সি উঠে আৰু এনেকুৱা হয়। এতিয়া আমি আহি আছোঁ পাছবেলা, আন্ধাৰ হওঁ হওঁ হৈছে আৰু মানে আমি আজি মামা ঘৰলৈ যাম, মাহী ঘৰলৈ যাম আৰু অকণমান ফুৰিম। মানে আমাৰ সৰু বৌয়ে দৌল দেখা নাইকিয়া, শিৱদৌল, বিষ্ণুদৌল এইখিনি অকণমান দেখাম আৰু বৰপুখুৰী দেখাম। সেই অকণমান দেখাইলে ফুৰি চাকি নতুন বছৰ বুলি অকণমান ফুৰি চাকি আহিম আৰু। এতিয়া আন্ধাৰেই হৈ গ'ল আমি আহোঁতে ৰাস্তাত আহি আছোঁ। এতিয়া এইয়া পূৰা আন্ধাৰ হৈ গ'লগৈ আৰু ৰাতি ৰাস্তাটো চায়ো বহুত ভাল লাগে। এতিয়া আমি আহি তেল ডিপুত সোমাইছোঁহি, তেলখিনি লৈ লওঁ বোলো। এতিয়া গাড়ীত তেল ভৰোৱা হৈ গ'ল। এতিয়া আহি আছোঁ, বেছি দেৰি নাই আৰু পালোহিয়ে আৰু। এয়া আমি দিখৌ দলং পালোহিয়ে, শিৱসাগৰত সোমালোহি আৰু। বৰ্তমান আমি শিৱসাগৰ দলংমুখ চাৰিআলি পাই গ'লোহি। এইফালে বাটা শ্ব'ৰুমটো কি ধুনীয়াকৈ সজাই থৈছে হা, টুনি চেট দি। গাড়ীৰ পৰা অকণ সেইয়া শিৱদৌলটো আমি দেখিছোঁ আৰু। ফাইনেলি আমি পাই গ'লোহি। এতিয়া বৰপুখুৰী পাৰত আছোঁ, গাড়ীৰ পৰা নামি এতিয়া ফটো কেইটামান তুলিম বুলি ভাবিছোঁ তাকে বৰপুখুৰী পাৰত। আৰু হাঁহ অলপো আছে চাইডে চাইডে, আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু ফটোকেইখনো ইয়াতে লগাই দিম, চাব আপোনালোকে। গোটেই হাঁহখিনি ৰখি আছেচোন, ভাল লাগিছে আকৌ দেখি। হাঁহবিলাক যে দেখিলে, এইবিলাক বৰপুখুৰীতে থাকে। পাৰৰ কিনাৰে কিনাৰে বহুত হাঁহ আছে। ৰাতি চাই ভাল লাগিছে বাৰু। ৰাতি ক'তো নাযায়, মানে পুখুৰীৰ পাৰতে থাকে। দেখিবলৈ বহুত ভাল লাগিলে হাঁহখিনি, সেইটো কাৰণে ৰেকৰ্ড কৰি ল'লোঁ। এতিয়া ফটো তোলা হৈ গ'ল যদিও মানে এতিয়া শিৱদৌল পালোহি, শিৱদৌললৈ আহি আছোঁ আমি উঠি। এয়া এই শিৱদৌলতে ফটো অলপ মাৰিম, ৰিলচ বনাম তাকে ভাবিছোঁ আৰু। ৰাতি হৈ গ'ল তথাপিও ভাল নুঠে। অকণমান ফুৰিলোঁ, ফুৰি পেলাই এয়া এনেকৈ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব, যাতে নতুন ভিডিঅ' দি থাকিলে আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বুলিয়ে ভাবিছোঁ, কাৰণ আমাৰ ফুৰিবলৈ যাবলৈও আছে, মামা ঘৰো আছে শিৱসাগৰতে, মাহী ঘৰো আছে। তেওঁলোকৰ লগত কথা পাতিব লাগিব, বহুত দিনৰ মূৰত লগ পাম। তাকে ভাবিছোঁ ভিডিঅ'টো দীঘলীয়া নকৰিম চাগে। তথাপিও ফটো অলপ আৰু তুলিছিলোঁ, দেখাই দিম বুলি ভাবিছোঁ। তাকে ইয়াতে লগাই দিম বাৰু, আপোনালোকে চাব। এয়া শিৱদৌলৰ অলপ মানে পিকচাৰ দিছোঁ আৰু ভিডিঅ' কৰি থৈছোঁ। এইবিলাক চাওকচোন ৰাতি কেনেকুৱা দেখায়, আৰু ফটোখিনিও আপোনালোকে চাওক। যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব দেই। ৰাতি ফটো তুলিও বহুত ভাল লাগে, কাৰণ পিকচাৰটো দেখিবলৈ অলপ বেলেগ হয় আৰু পৰিয়ালৰ লগততো বহুত ভাল লাগে। নতুন বছৰ নুফুৰিলে মনটো ভাল নালাগে ন। নতুন বছৰ বুলি আমি এইফালে আহিলোঁ ওলাই, সদায় অহা ঠাই যদিও মানে হ'লেও মানে আহিলোঁ আৰু ৰাতি এনেকৈ ফুৰিম বুলি। এনেকৈ সময় নিমিলে। তেন্তে ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।